বাল্যবিবাহ কি এক অপৰাধ? বাল্যবিবাহ কৰি এতিয়া সুখেৰে জীৱন নিৰ্বাহ কৰি থকা সকলক চৰকাৰে এৰেষ্ট কৰাটো কিমান যুক্তিপূৰ্ণ? আহকচোন এই ভিডিঅ'টো বহুলভাৱে এই বিষয়বোৰৰ ওপৰত আলোচনা কৰোঁ। প্ৰসংগ বাল্যবিবাহ। असम वॉर ऑन चाइल्ड मैरिज कंटिन्यू। असम में बाल विवाह कानून लागू होते ही गिरफ्तारियों की बाढ़ सी आ रही। असम सरकार ने बाल विवाह पर जीरो टॉलरेंस नीति अपना ली। বাল্যবিবাহ কি বুলি ক'লে আচলতে সকলোৰে জ্ঞাত যে 18 বছৰ তলৰ ছোৱালী আৰু 21 বছৰ তলৰ ল'ৰাই যদি বিয়া কৰে দেন সেইটো কোৱা হয় চাইল্ড মেৰেজ বা বাল্যবিবাহ। বিশ্বৰ বহু ঠাইত স্পেচিয়েলি দৰিদ্ৰ আৰু উন্নয়নশীল দেশবোৰত বাল্যবিবাহ প্ৰথাটো এক পৰম্পৰা ভিত্তিত চলি আহিছে। নিশ্চয়কৈ এই প্ৰথা ভয়ানক। ভাৰতত বাল্যবিবাহ এক প্ৰধান সামাজিক সমস্যা। ভাৰতত বাল্যবিবাহৰ বিৰুদ্ধে 2006 চনতে আইন প্ৰণয়ন কৰাৰ পিছতো দেশৰ বহু ঠাইত বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু কিছু পিছপৰা কমিউনিটিৰ মাজত বাল্যবিবাহ প্ৰচুৰভাৱে এতিয়াও প্ৰচলন হৈ আছে। 2015-16 চনত NFHS চলোৱা এটা জৰীপ অনুসৰি ভাৰতৰ 27% ছোৱালীয়ে 18 বছৰ আগতেই বিবাহ পাশত আবদ্ধ হয়। আপোনালোকে জানি আচৰিত হ'ব যে ইয়াৰে 7% ছোৱালীয়ে 15 বছৰ বয়সৰ আগতেই বিবাহ পাশত আবদ্ধ হয়। বাল্যবিবাহৰ হাৰ ৰাজ্য অঞ্চল অনুসৰি বেলেগ বেলেগ হয়। অসম, ৰাজস্থান, বিহাৰ, পশ্চিমবংগ ৰাজ্যত ইয়াৰ হাৰ সৰ্বাধিক। অসমত বাল্যবিবাহ এক গুৰুত্বপূৰ্ণ বিষয়। ভাৰতৰ ভিতৰতে অসমত বাল্যবিবাহৰ হাৰ সৰ্বাধিক। অসমৰ প্ৰতি 3 গৰাকী ছোৱালীৰ ভিতৰত এগৰাকীতকৈ অধিক ছোৱালীৰ বিয়া 18 বছৰৰ আগতেই হয়। 2019-20 চনত অসমত NFHS চলোৱা এটা জৰীপ অনুসৰি ৰাজ্যখনৰ 31.8% মহিলাই 18 বছৰ আগতেই বিবাহ পাশত আবদ্ধ হয়। বাল্যবিবাহৰ প্ৰাদুৰ্ভাৱত কেইবাটাও কাৰকে অৰিহণা যোগায়। দৰিদ্ৰতা, শিক্ষাৰ অভাৱ আৰু আগতীয়া বিবাহক অগ্ৰাধিকাৰ দিয়া কিছুমান কুনীতি নিয়মেই ইয়াৰ মূল কাৰক। দৰিদ্ৰতা অধিক গ্ৰাম্য অঞ্চলত পিতৃ মাতৃয়ে প্ৰায় বাল্যবিবাহক নিজৰ কন্যাৰ লালন পালনৰ দায়িত্ব স্বামীৰ পৰিয়াললৈ হস্তান্তৰ কৰি নিজৰ আৰ্থিক বোজা হ্ৰাস কৰাৰ উপায় হিচাপে লয়। সি যি কি নহওক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। বাল্যবিবাহ ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ শিশু সুৰক্ষা যোজনা নামৰ অভিযানটোক অধিক কাৰ্যকৰী কৰিবলৈ যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত যি পৰিয়ালে নিজৰ কন্যাক আইনীভাৱে 18 বছৰ বয়সৰ পূৰ্বে বিয়া নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। 2020 চনত অসম চৰকাৰে বাধ্যতামূলক বিবাহ পঞ্জীয়ন বিধেয়ক উত্থাপন কৰিছিল, যাৰ লক্ষ্য আছিল ৰাজ্যত হোৱা সকলো বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা। এই বিধেয়কখনত আইন উলংঘা কৰা লোকসকলৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰা হৈছে। শেহতীয়াকৈ বাল্যবিবাহৰ গোচৰত মুঠ 4,000ৰো অধিক কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু মুঠ 3,000ৰো অধিক লোকক এৰেষ্ট কৰা হৈছে। বাল্যবিবাহৰ ফলত ল'ৰা-ছোৱালীহালৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতে তেওঁলোকৰ শিক্ষা আৰু অৰ্থনৈতিক সুযোগৰ ওপৰতো গুৰুত্বৰ নেতিবাচক প্ৰভাৱ পৰে। বাল্যবিবাহৰ ফলত শিশু কন্যাৰ আগতীয়া গৰ্ভাৱস্থা আৰু প্ৰসৱৰ আশংকা থাকে, যাৰ ফলত মাতৃৰ মৃত্যু, শিশুৰ মৃত্যু আদিও হ'ব পাৰে। বাল্যবিবাহৰ ফলত ল'ৰা-ছোৱালী হালৰ সমাজ এখনৰ মৌলিক জ্ঞান নথকাৰ বাবে ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আদিৰ দৰে ভয়ানক সমস্যাৰ সৃষ্টি হ'ব পাৰে। বাল্যবিবাহে দৰিদ্ৰতাৰ চক্ৰটোক স্থায়ী কৰি ৰাখে, কিয়নো সৰুতে বিয়া হোৱা ছোৱালী বা ল'ৰাবোৰে প্ৰায় শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰে আৰু শিক্ষা অবিহনে এটা উন্নত জীৱন যাপন সম্ভৱ নহয়। ইয়াত কোনো সন্দেহ নাই যে বাল্যবিবাহ এক সামাজিক ব্যাধি। আমি ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো খুবেই প্ৰয়োজন। অসম চৰকাৰেও বাল্যবিবাহৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। বাল্যবিবাহৰ বিপদৰ বিষয়ে শিক্ষা আৰু সজাগতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ উপৰিও অসম চৰকাৰে বাল্যবিবাহৰ গোচৰসমূহ মোকাবিলা কৰিবলৈ বিশেষ আদালত গঠন কৰিছে আৰু এই প্ৰথাৰ সুবিধা প্ৰদান কৰা আৰু অংশগ্ৰহণ কৰাসকলৰ শাস্তি বৃদ্ধি কৰিছে। কিন্তু অসমত বাল্যবিবাহৰ প্ৰথা নিৰ্মূলৰ বাবে এতিয়াও আৰু বহুত কামৰ প্ৰয়োজন। চৰকাৰ আৰু সংগঠনসমূহে একেলগে কাম কৰি দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱকে ধৰি সমস্যাৰ মূল কাৰণসমূহ সমাধান কৰাৰ লগতে মহিলা আৰু ছোৱালীৰ লিংগ সমতা আৰু সবলীকৰণৰ প্ৰসাৰ ঘটাব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বাল্যবিবাহ প্ৰথাটো নিৰ্মূলৰ কাৰণে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থা যাতে এটা ট্ৰেন্ডিং টপিকৰ নিচিনাকৈ কেইদিনমান চলি নাইকিয়া হৈ নাযায় সেই বিষয়ৰ ওপৰতো গুৰুত্ব দিব লাগিব।
তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি ভিডিঅ'টোৰ পৰা কিবা নতুন শিকিব পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক আগলৈও এনেকুৱা বিশেষ টপিকৰ ওপৰত ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক তো আপোনাক লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ জয় আই অসম